কষ্ট হৈছিল তাইৰো নিশ্চয় তেনেকুৱাই উপলব্ধি হ'ব তুমি চিন্তা নকৰিবা আজি দৰমহা হ'ল ৰ'বা খুৰীক পইচাখিনি দি আহোঁ আচলতে বহুত দিনৰ পৰা তোমালোকক কথাবোৰ খুলি কম বুলি ভাবিও সাহস কৰিব পৰা নাছিলোঁ হঠাৎ যেতিয়া নিশ্চিত দেউতাকে ঘৰৰ পৰা উলিয়াই দিলে মোৰ ওচৰত বেলেগ কোনো উপায় নাথাকিল প্লিজ মোক ক্ষমা কৰি দিয়া তোমালোকে দুখ পাই থাকিলে মই বৰ কষ্ট পাওঁ বেয়া পোৱা আৰু বেয়া লগাৰ মাজত পাৰ্থক্য আছে তোক আমি বেয়া পাব নোৱাৰো কিন্তু আমাক নজনোৱাকৈ তই জীৱনৰ ইমান ডাঙৰ সিদ্ধান্ত এটা লোৱাৰ বাবে বেয়া লাগিছে কাৰণ তোক লৈ আমাৰ বহুত সপোন আছিল জানো মই ভুল কৰিছো তোমালোকৰ ওচৰত মই দোষী কিন্তু এনেকুৱা এটা পৰিস্থিতি আজি পাৰ কৰাৰ পিছত মই এইটোৱে অনুভৱ কৰিছো কিছুমান সময় আমাৰ হাতত নাথাকে জীৱনটোৱে আমাক চলাই নিয়ে মই কৰো বুলি একো ভুল কৰা নাই পৰিস্থিতিয়ে মোক বাধ্য কৰোৱাইছে বুজিছো হৈ যোৱাবোৰতো আৰু আমাৰ হাতত নাই গতিকে ভৱিষ্যতৰ কথা ভাবা কেনেকৈ সকলো মিলি ঘৰখন সুখেৰে ভৰাই তুলিব পাৰি মানস আৰু প্ৰিয়া সৰু সিহঁতৰ দায়িত্ব আমাৰ ওপৰতে মই মোৰ দায়িত্ব সদায় পালন কৰিম আৰু মই কৰা ভুলবোৰ যাতে সিহঁতে কেতিয়াও নকৰে তাৰ ওপৰত চকু ৰাখিম তহঁত সুখত থাক সদায় এয়াই কামনা কৰোঁ মোৰ কতোৱে শান্তি পোৱা নাই নিজকে বৰ আধৰুৱা অনুভৱ হৈছে পূজা কৰি ৰাতিবোৰ কিমান দীঘলীয়া আজিহে অনুভৱ কৰিছো এনেকৈ আৰু নোৱাৰি দেই তুমি এতিয়াও মোক সম্পূৰ্ণৰূপে পত্নীৰ মৰ্যাদা দিব পৰা নাই ন
কিয়? কাৰণ খুৰী তেওঁৰ পত্নী আৰু এই ঘৰখন খুৰীয়ে চলায়। আৰু মই তোমাৰ কোন হয়? তুমি মোৰ পত্নী, মোৰ অৰ্ধাংগিনী। তেতিয়াহ'লে তোমাৰ উপাৰ্জন টকাখিনিৰ ওপৰত কাৰ অধিকাৰ বেছিকৈ থকাৰ দৰকাৰ? এই ঘৰখনৰ প্ৰতি, খুৰা খুৰীহঁতৰ প্ৰতি মোৰ কিছুমান দায়িত্ব আছে। আমাক পঢ়ুৱাবলৈ, আমাৰ ভৱিষ্যতটো গঢ়িবলৈ খুৰা খুৰীয়ে নিজৰ সুখ ত্যাগ কৰিবলগীয়া হৈছিল। আনকি খুৰীয়ে নিজৰ গহনা বন্ধকত থৈছিল। গতিকে মোৰ উপাৰ্জনৰ ওপৰত প্ৰথম অধিকাৰ তেওঁলোকৰ। আৰু মই কি গোটেই জীৱন এনেকৈ থাকিব লাগিব? কিবা এটা প্ৰয়োজন হ'লে খুৰা খুৰীৰ ওচৰত হাত পাতিব লাগিব? মইতো তাকেই কৰোঁ। তুমি কৰাত আপত্তি কি? মই আৰু তুমিতো একেই। আপত্তি আছে কাৰণটো কৈছো। তুমি চিন্তা নকৰিবা, তোমাৰ প্ৰয়োজনীয় সকলো বস্তু মই সময়মতে আনি দিম। মই থাকোঁতে তুমি একোৰে অভাৱ অনুভৱ নকৰা। আচলতে এই ঘৰখনত তুমি নতুন, আৰু এই ঘৰখনৰ যেতিয়া মানুহবোৰক বুজি পাবা, মই জানো তুমি তেতিয়া এনেকুৱা কথাত কেতিয়াও আপত্তি নকৰা। এনেকৈ থকাতকৈ মই স্বামীৰ লগত মুখামুখিকৈ কথা পতাটো উচিত। কলৈ যাওঁ তই? মই এফালে যাওঁ, মোৰ কাম এটা আছে। বল। প্ৰিয়া, আকৌ ফোন ৰিচিভ নকৰা হ'ল। ফোন ৰিচিভ কৰক বা নকৰক, আজি মই তাক লগ কৰিবলৈ যামেই। তেওঁৰ মনত কি চলি আছে মই জনাটো বৰ দৰকাৰী। মই এনেকুৱা মাইণ্ড গেম খেলিছো নহয়। তাই নিজেই দৌৰি মোৰ ওচৰলৈ আহিব লাগিব। প্ৰিয়া, কলৈ যাওঁ তই? মই এফালে যাওঁ, মোৰ কাম এটা আছে। বল, মই থৈ আহিম। নালাগে, তই ক্লাছ কৰ, মোক তই নোটছখিনি দিবি। আৰে প্ৰিয়া, ঐ। এইখিনি সময়তেতো তাই সদায় ওলাই আহে, আজি কি হ'ল?
কিয় আহিছা? কি লাগে তোমাক? মোক মাফ কৰি দিয়া প্লিজ। মোক কি বুলি ভাবিছা মানস? পুতলা যে তোমাৰ যেতিয়াই মন যাব মোক আঁকোৱালি ল'বা আৰু যেতিয়াই মন যাব মোক দলিয়াই দিবা। প্লিজ মোক বিশ্বাস কৰা, তোমাৰ অবিহনে মোৰ বৰ কষ্ট হৈছে। প্লিজ খং এৰা। তুমি কি বিচাৰা মানস? যেতিয়া মই তোমাৰ ওচৰত আছিলো তোমাৰ মোৰ প্ৰতি কোনো গুৰুত্বই নাছিল। মোৰ প্ৰত্যেকটো কথাই তোমাক বিৰক্তি কৰিছিল। আৰু এতিয়া যেতিয়া মই তোমাৰ পৰা আঁতৰি আহিছো কিয় বিচাৰিছা মোক? মই তোমাক ভাল পাওঁ। অকল ভাল পোৱাটোৱে যথেষ্ট নহয়। এজনী নাৰীয়ে এজন পুৰুষৰ পৰা গোটেই জীৱনটোৰ কাৰণে নিৰাপত্তা বিচাৰে, যিটো তুমি কেতিয়াও দিব নোৱাৰা। যোৱা তোমাৰ পৰিয়ালৰ মতেই কৰা, তেওঁলোকৰ পচন্দ মতেই বিয়া পাতা। মই নিজেই তোমাৰ পৰা আঁতৰি আহিম। বন্দনা, প্লিজ মোক এটা সুযোগ দিয়া। এতিয়া বহুত পলম হৈ গ'ল মানস। মই মোৰ মা আৰু দেউতাক কথা দি দিলো, তেওঁলোকৰ পচন্দৰ ল'ৰাৰ লগতে বিয়া হ'ম। এতিয়া আৰু মই পিছুৱাই আহিব নোৱাৰো। বহুত কষ্ট কৰি নিজক চম্ভালিছো, তোমাক পাহৰি যাবলৈ চেষ্টা কৰিছো। তুমি মোক পাহৰিছো। তুমি ইমান কঠোৰ কেনেকৈ হ'ব পাৰিলা? তুমিয়ে মোক বাধ্য কৰাইছা। এতিয়া আৰু উভতি যোৱাৰ সময় নাই। এইটো কথা যিমান সোনকালে বুজি পাবা তোমাৰ কাৰণে সিমানেই ভাল। কোনফালে আছিলে? কৰি অনুৰোধ কৰিছো তোমাক, আকৌ যেন মোৰ সন্মুখত নাহা। মই তোমাক পাহৰি যাব বিচাৰো। এনেকৈ তুমি সন্মুখত আহিলে মোৰ বৰ কষ্ট হয়। প্লিজ তুমি এইখিনি উপকাৰ মোৰ ওপৰত কৰা। ভৱিষ্যতে জীৱনত মোক আৰু কেতিয়াও নিবিচাৰিবা।
দৰে ঘৰৰ কথা পেলাব নোৱাৰা ল'ৰা এজনে প্ৰেম ঠিকেই কৰে, কিন্তু বিয়া পতাৰ সময়ত ঘৰে পচন্দ কৰি দিয়া ছোৱালীজনীহে বিয়া পাতে। আৰু তুমিও তাৰ ব্যতিক্ৰম নহয়। হাত জোৰ কৰি অনুৰোধ কৰিছো আকৌ যেন মোৰ সন্মুখত নাহা। মই তোমাক পাহৰি যাব বিচাৰো। তুমি মোক বুজিয়ে নাপালা বন্দনা। এবাৰো বুজিবলৈ চেষ্টাই নকৰিলা।